খবৰ আশা কৰোঁ চবেই ভাল আৰু স্বাগতম জনাইছোঁ এটি নতুন ব্লগলৈ। আৰু বহুত দিন মানে ভাবি আছোঁ বহুত দিনৰ পৰা ভিডিঅ' বনাম বুলি ইউটিউবত আপলোড দিম, কিন্তু একো টপিকৰ ওপৰত আইডিয়া নাই কেনেকৈ বনাওঁ। মই একচুৱেলি ভাবিছিলোঁ অকণমান ট্ৰেভেলিঙৰ ওপৰত বনাম, অট'মোবাইলছৰ ওপৰত বনাম, লাইক মটৰব্লগিং টাইপ, কিন্তু সেইখিনি এতিয়ালৈকে হোৱাগৈ নাই আৰু চেষ্টা কৰিম সেই তেনেকুৱা টাইপত বনাবলৈ। আৰু এইটো আৰম্ভ মই কৰিছোঁ, জাষ্ট ইয়াৰ আগত এটা ভিডিঅ' দিছিলে, আপুনি চাব আৰু আশা কৰোঁ চবেই চাই ভাল পাব আৰু ফিডবেক দিব, কমেণ্টত জনাব কেনেকুৱা পায় ভিডিঅ'ৰ কাৰণে টেক লওঁতে মোৰ সময় ওলাই গৈছে। এতিয়া 9:30 পৰা মোৰ ক্লাছেই আছে কলেজত আৰু এছাইনমেণ্ট এটা কৰিবলৈ আছে, এতিয়ালৈকে মই আধা কৰা হৈ আছে। এতিয়া টাইম অলম'ষ্ট 8টালৈ 10-15 মিনিটমানহে আছে। ঘপককৈ সেইটো কৰি লওঁ, তাৰপিছত আগৰ কামখিনি কৰিম। তেনেহ'লে মোৰ এছাইনমেণ্টছখিনি কৰি হৈ গ'ল আৰু টাইম হৈ আছে এতিয়া 8:30 আহে মানে। মোৰ ক্লাছ আছে 9:30 পৰা আৰু ওলোৱাও সময় হৈছে। তো এতিয়া বেগটো পটককৈ সামৰি লওঁ আৰু পটককৈ ড্ৰেছ আপ কৰি লওঁ, লগ পাই আছোঁ। ৱেলকাম টু মাই জোগাড়ো মটো ব্লগ ৰাইজ। জোগাড়ো এইকাৰণে কৈছোঁ কাৰণ মই এতিয়া মোৰ ফোনেদি মটো ব্লগ কৰি আছোঁ আৰু চেষ্ট মাউণ্ট এটা লৈছোঁ। হেলমেটত ফোনটো মাউণ্ট কৰা নাই, এইটো দেখিছেই ছেটআপটোৰে। আৰু এইটো একদম বেছিক ছেটআপ হয় আৰু এইটো এৰাউণ্ড মোৰ এৰাউণ্ড 2000ৰ ভিতৰতে হৈ গৈছিলে, তাতকৈও কমহে ইভেন। মই এতিয়া দামটো পাহৰিছোঁ কাৰণ এইটো অলপ পুৰণা হৈ গ'ল আৰু এইবোৰ কৰোঁতে মোৰ এতিয়া টাইমেই উঠাই গৈছে। অলম'ষ্ট 4 মিনিটহে আছে মই পাবলৈ। 4 মিনিটততো ক্লাছ গৈ পোৱা অসম্ভৱ। বাইদেউ পিছে মই আপোনালোকক কোৱা নাই মোক ক'ত পঢ়ি আছোঁ। মই এতিয়া কাৰেণ্টলি পঢ়ি আছোঁ কাজিৰঙা ইউনিভাৰ্চিটিত আৰু ক্লাছ ষ্টাৰ্ট হ'ব 9:30 আৰু এতিয়া হৈছে 9:26। 9:30টো কেতিয়াও গৈ নাপাওঁগৈ আৰু এতিয়া ভিডিঅ'টো কেনেকুৱা আহি আছে মই ইমান আইডিয়া কৰিব পৰা নাই। আই হোপ এই পাৰ্টটো ভালকৈ আহিছে আৰু ৰাস্তাটো অলপ ওলাইছে। মই এইটো টেষ্ট কৰোঁতে লেফ্ট হেণ্ডখন মোৰ বেছিকৈ আহে আৰু ৰাইট হেণ্ডখনৰ অকল ৰিষ্ট পাৰ্টটো আহে। এতিয়া জানো কেনেকুৱা আহিছে মই ধৰিব পৰা নাই, এইটো চালেহে গম পাম। আপোনালোকে কমেণ্টত জনাব কেনেকুৱা আহিছে আৰু কি ইম্প্ৰুভমেণ্ট লাগে। আৰু এতিয়া মই অলপ শ্ল'কৈ গৈ আছোঁ কাৰণ হাৱাটোৱে নহ'লে অডিঅ'টো কেপচাৰ কৰিব নিদিয়ে। এতিয়া বা কেনেকুৱা আহিছে মই গম পোৱা নাই। আৰু মাইকটো মই ডাইৰেক্ট মোৰ মুখৰ আগত প্লেচ কৰা নাই, অলপ কাষত প্লেচ কৰিছোঁ লেফ্ট ছাইডখনৰ গালখনৰ ওচৰতে। সেইকাৰণে কেনেকুৱা কেপচাৰ কৰে সেইটো শুনিলে গম পাম। আৰু ফ্ৰণ্টেড প্লেচ কৰাতকৈ কাষত মোৰ এনেকুৱা লাগে যেন বেটাৰ হ'ব অডিঅ' কোৱালিটি, কাৰণ ফ্ৰণ্টত যেতিয়া প্লেচ কৰোঁ তেতিয়া ডাইৰেক্ট হাৱাটো আহি মাইকতে লাগে। তাৰ কাৰণেও হয়তো অডিঅ' কোৱালিটিটো বহুত ডিপেণ্ড কৰিব মাইকৰ প্লেচমেণ্টটোৰ ওপৰত। বহুত কথা হৈ গ'ল, এতিয়া অলপ খালোঁ এণ্ড ইউ পিপল এনজয় দ্য ভিউ।
ইউনিভাৰ্চিটি পাবহি হ'লোঁ যদি অলপ সোঁফালে দেখুৱাব পাৰোঁ যদি দেখিছে সেইখিনি ইউনিভাৰ্চিটি বিল্ডিং দেখা নাই চাগে কাৰণ কেমেৰাটো মানে ফোনটো মই বেছিকৈ ৰোটেট কৰিব পৰা নাই কেছ থকা হেলমেটৰ কথা এনেকৈ ঘূৰি দিলে দেখা পাই যায় যিহেতু হেলমেটত ফোনটো লগোৱা নাই চাব পৰা নাই ইয়াতে ৰৈ এই চেষ্ট মাউণ্টটো খুলি পেলাই ডিকিট ভৰাই লওঁ আৰু 9:33 হ'ল ক্লাছ চাগে আৰম্ভ হ'লেই 2-5 মিনিটমান লাগিব তো মটৰ ব্লগিংটো ইয়াত সামৰোঁ আকৌ ঘূৰি যাওঁতে চেষ্টা কৰিম কৰিবলৈ অ'কে ফাৰ্ষ্ট ক্লাছটো হৈ গ'ল য'ত মই বেছি ক্লিপছ নল'লোঁ আৰু এতিয়া আমাৰ চলি আছে ৱৰ্কশ্বপত আমি এতিয়া লোহা কাটি আছোঁ আৰু লোহা কাটি আমি শিকিম ৱেল্ডিং কেনেকৈ কৰে সেইখিনি ৱেল্ডিং কৰিম আজি ৱেল্ডিং নকৰে পিছত ৱেল্ডিং কৰিম আৰু এইটো হ'ল আমাৰ ৱৰ্কশ্বপ দেখা পাইছে আপোনালোকে ये इसको ऑटोमेटिक करके चली गई हमको पता नहीं चला हाँ तू ये मतलब ये एक्सपेरिमेंट हो गया ना हाँ हम लोग का हो गया ये क्या है ना वो टूल होल्डर है ना टूल और होल्डर, नीचे ये और टूल है पुश, हाँ और ये टूल बॉक्स ना वो टूल बॉक्स नहीं वो कुछ और है उसका नाम व्हाट क्लेटर बॉक्स क्लिपर बॉक्स यार हाँ इधर टूल पुश इधर टूल व्हाट इज दैट टूल होल्डर यू कैन से टूल होल्डर ना या टूल पुश बॉक्स क्लिपर बॉक्स yes and this is the shaper machine this is Ronin বেক টু মটো ব্লগ গাইজ আৰু এতিয়া টাইম হৈছে 5টা হ'বৰে হ'ল প্ৰায় 4:48 মান আৰু এতিয়া মই ক্লাছেছ খতম হওঁতে ঘৰলৈ গৈ আছোঁ আৰু ক্লাছত অলপ ক্লিপছ লৈছোঁ বৰ বেছি ক্লিপছ লোৱা নাই যিহেতু প্ৰথম মটো ব্লগ কৰি বহুত ভাল লাগিছে ইয়াতে এটা কথা যিমান বস্তুটো দেখা যায় সহজ মানে হেলমেটৰ ভিতৰত কথাবোৰ ক'বহে লাগে আৰু কেমেৰাটোৰ ভিতৰত কিন্তু সিমান সহজ নহয় সেইটো অলপ টানি আছে কাৰণ কেলৈ কৈছোঁ কিয় মোক কথা নোলায় মনৰ পৰা কি ক'ব লাগে কি ক'ব নালাগে মোক ব্লেংক হৈ যায় মানুহটো সেইকাৰণে অকণমান টানো আছে ইমানো সহজ নহয় মটো ব্লগিংটো কৰা আৰু ঘৰত গৈ এতিয়া এডিটিং কৰোঁতেহে গম পাম কি হৈ আছে কি নহৈছে কেনেকুৱা আহিছে আপোনালোকেও ক'ব ময়ো চাম কেনেকুৱা আহিছে আৰু কমেণ্টত জনাব চাই কেনেকুৱা পালে আৰু কি চেঞ্জেছ কৰিব লাগে ক'ত ইম্প্ৰুভমেণ্ট আহিব পাৰে সেইবিলাকো ক'ব পিছফালে আকাশখন বহুত ধুনীয়া হৈ আছে ছানছেট হৈছে যে এইটো GoPro এটা হোৱাহেঁতেন মূৰটো বেকা কৰি ধুনীয়াকৈ দেখাব পাৰিলোহেঁতেন এতিয়া GoPro নাই বা বেলেগ যিকোনো একশ্যন কেমেৰা চেষ্ট মাউণ্টটোত ইমান দেখাবলৈ সুবিধা নহয় যি কি নহওক চেষ্টা এটা কৰিছোঁ মটো ব্লগ কৰিবলৈ আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ এতিয়া এয়াই কৈ সামৰোঁ আকৌ অন্য বেলেগ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈকে ষ্টে ছেফ বি হেপি স্প্ৰেড হেপিনেছ বাই